পুনৰ স্বাগতম বন্ধুসকল, বলক পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টি। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই তোমাৰ বিচাৰ কৰিব। পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। এই পৃথিৱীত শক্তিশালী তেওঁৱেই নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনেহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। পৃথিৱীৰ সকলোৱেই আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। পৃথিৱীৰ সকলোতকৈ শক্তিশালী মুখাখন হৈছে টকা। টকা ইমানেই শক্তিশালী যে সকলোৰে মুখ বন্ধ কৰি দিয়ে। যদি ভিডিঅ'টি ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো, লগতে কমেণ্ট আৰু লাইক কৰিব নাপাহৰিব। আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব, নিশ্চয় মই আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাব পাৰিম। ধন্যবাদ সকলোলৈ।